সুহৃদবৃন্দ শুভ সন্ধ্যা জনাইছোঁ। আপোনালোকে ইতিমধ্যে মই সেই যে বাগানৰ মাজত এই নলাটোত আলু কেইটামান দিছিলোঁ বুলি মই ভিডিঅ' এটা আপোনালোকক দেখুৱাইছিলোঁ নহয়। কৈছিলোঁ যে এইদৰে যদি আলু কেইটামান দি থৈ যাওঁ কিমান লহপহকৈ হ'ব। এতিয়া আজিহে মই আহিছোঁ বহুত দিনৰ মূৰত, কাৰণ সেইদিনাৰ পৰা হাত লগোৱাই নাই, কোৰ লগোৱাই নাই। মানে যিদিনা দিছোঁ সেইদিনাৰ বাহিৰে আৰু একো কাম কৰাই নাই। গতিকে সেই ভেটিটোতে আলুৰ গছ চাওকচোন কিমান সুন্দৰ হৈছে। গতিকে মই কৈছিলোঁ নহয় চনপৰা মাটি অকণমানো থাকিবলৈ নিদিওঁ। গতিকে সেই চনপৰা মাটিবোৰৰ সৎ ব্যৱহাৰ কৰিছিলোঁ বুলি কৈছিলোঁ। ইমান মনটো ভাল লাগিছে জানেনে। এই চাওক গোটেই ড্ৰেইনটো মানে নলাটোত এইদৰে যে কৰিছিলোঁ, মাত্ৰ কেজি 10 কেজি আলু আনিছিলোঁ যে, সেই 10 কেজিৰে কিমান হৈছে আপোনালোকে চাওক। মোৰ মনটো ইমান ভাল লাগি গৈছে দেখি। আপোনালোকৰ ভাল নালাগিব জানো? চাওক বাগানৰ মাজে মাজে বাগানৰ চাহ গছবোৰ ইতিমধ্যে এই কলম দিয়া হৈ গৈছে। কলম দিলে, গতিকে এতিয়া কলম দিয়াৰ কাৰণে পাতবোৰ নাই, আহিব পাত। মাৰ্চ মাহৰ পৰা বৰষুণ যাক আকৌ যদি দিয়ে তেতিয়া লহপহকৈ হ'ব আৰু। গতিকে মোৰ আলুখিনি, এই আলু গছখিনি চাওক। আজি এয়াতো ফেব্ৰুৱাৰী মাহ, ফেব্ৰুৱাৰী আজি কি তাৰিখ? আজি 8 তাৰিখ। গতিকে ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ। এতিয়া শেহতীয়াকৈহে দিছিলোঁ সেই আলুকেইটা। গতিকে চাওকচোন শেহতীয়াকৈ দিয়া আলুকেইটাও এয়া কি সুন্দৰ হৈছে। আপোনালোকৰো নিশ্চয় ভাল লাগিব নহয়। এইদৰে আপোনালোকেও চন পৰি থাকিবলৈ নিদিবচোন মাটিবোৰ। এইদৰে সৎব্যৱহাৰ কৰিব, বহুত আলু ওলাব জানেনে। গতিকে যিদিনা দিলোঁ আলুকেইটা সেইদিনাই সকলোখিনি জাবৰে জোঁথৰে মই দি থৈ গৈছিলোঁ। আৰু কোৰ মাৰিব দৰকাৰ নাই, প্ৰয়োজন নাই। গতিকে সেইদৰে কৰিবচোন। তেতিয়া মানে আমি কোনো কষ্টও কৰিব নালাগে। অকণমান কষ্টত কেইদিন 2 ঘণ্টা 3 ঘণ্টা মাত্ৰ, 3 ঘণ্টাত মই কিমান টকা উপাৰ্জন কৰিম সেইটো আপোনালোকে চাবচোন। গতিকে আমি উপাৰ্জন কেনেকৈ কৰিব পাৰে আমি সেইটোহে চাব লাগে। আমি কেইদৰে আমি দৈন্যতা দূৰ কৰিব পাৰোঁ। দৈন্যতা এনেদৰেই দূৰ হয়। আমি ধনী দুখীয়া বুলি কোনো কথা নাই। আমি সকলোৱে যদি এইদৰে কৰোঁ আমাৰ দৈন্যতা দূৰ হ'ব। গতিকে আপোনালোকেও কৰিবচোন দেই। আহিছোঁ আজিলৈ, ধন্যবাদ।